নমস্কাৰ দৰ্শক, আজি এক নতুন আপডেট লৈ ডাব্বানী ব্লগছ পেজৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ আপডেটটো হ'ল লেবাৰ কাৰ্ডৰ জৰিয়তে আমাৰ অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4,000 টকাৰ আঁচনি দি আছে। এই আঁচনিটো পাবলৈ কেনেকৈ অনলাইনত এপ্লাই কৰিব এই ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। প্ৰথমে যাব লাগিব গুগল ক্ৰম ব্ৰাউজাৰত। ইয়াত এটা ৱেবছাইট লিখিব লাগিব। ৱেবছাইটটোৰ নাম হ'ল labarassam.com। ইয়াত ক্লিক দিব লাগিব। এই অপশ্যন খোলা খাই গ'ল। এই অপশ্যনত ক্লিক দিব লাগিব। এই পেজটো আহি গ'ল। ইয়াত ৰেজিষ্টাৰ নামৰ এটা অপশ্যন আছে। এই অপশ্যনত ক্লিক দিব লাগিব। চাওক, ফৰ্মটো আহি গ'ল। 1 নম্বৰ অপশ্যনত ছিলেক্ট কৰিব লাগিব বৰপেটা। যিহেতু আমি বৰপেটাৰ মানুহ। বৰপেটা এই চাওক 2 নম্বৰ অপশ্যনত বৰপেটা। ইয়াত ক্লিক দিব লাগিব। তাৰপিছত 2 নম্বৰ অপশ্যনত ইয়াত লিখিব লাগিব নিজৰ নাম। এইটো অপশ্যন 2 নম্বৰ অপশ্যনত নিজৰ নাম লিখিব। চাওক, নামটো লিখা হৈ গ'ল। এতিয়া আমি যাম 3 নম্বৰ অপশ্যনত। 3 নম্বৰ অপশ্যনত লিখিব লাগিব দেউতাকৰ নাম। তাৰপিছত 4 নম্বৰ অপশ্যনত যাব লাগিব। 4 নম্বৰ অপশ্যনত লিখিব লাগিব জন্মৰ তাৰিখ। নিজৰ জন্ম তাৰিখ লিখিব লাগিব। 1996 মোৰ। মই এইটোৱে ছিলেক্ট কৰি লৈছোঁ। পাছত মাহটো ছিলেক্ট কৰি লৈছোঁ। পাছত দিনটো ছিলেক্ট কৰি লৈছোঁ। ইয়াত 10 বুলি লিখা আছে। জন্মৰ তাৰিখ লিখাৰ পাছত তাত এটা প্ৰুফ দিব লাগিব। প্ৰুফটো যেনিবা মই আধাৰ কাৰ্ড দি আছোঁ। মই আধাৰ কাৰ্ড ছিলেক্ট কৰিলোঁ। চাওক, আধাৰ কাৰ্ড ছাকচেছফুল। তাৰপিছত এইটো লিখা হৈ গ'ল। তাৰপিছত লিখিব লাগিব, স্ক্ৰল ডাউন কৰি তলফালে আহক। তলফালে আহি ইয়াত দিব লাগিব ফটো। ইয়াত এটা পাছপোৰ্ট সাইজ ফটো দিব লাগিব। ফটোটো মই ছিলেক্ট কৰি লৈছোঁ। চাওক, ছাকচেছফুল। ইয়াত দিব লাগিব চিগনেচাৰ। ইয়াত দিব লাগিব চিগনেচাৰ মই ছিলেক্ট কৰি আছোঁ। ছিলেক্ট কৰি দিছোঁ, ছাকচেছফুল। তাৰপিছত ইয়াত দিব লাগিব জেণ্ডাৰ মেল। ইয়াত মেল দি দিব। আৰু ইয়াত মোবাইল নম্বৰটো দি দিব। মই মোবাইল নম্বৰটো লিখি আছোঁ। ইয়াত মোবাইল নম্বৰটো লিখা হৈ গ'ল। এতিয়া আমি স্ক্ৰল ডাউন কৰি তলফালে আহিম। ইয়াত লিখিব লাগিব জেনেৰেল। আর এইটো অপশ্যন অটোমেটিক ছিলেক্ট হৈ গৈছে। আৰু এই মাজৰ অপশ্যনটোত আপুনি বিয়া পাতিলে মেৰিট দিব লাগিব আৰু বিয়া নাপাতিলে আনমেৰিড দিব লাগিব। যদি আপুনি বিয়া পাতিছে তেনেহ'লে মেৰিট দিব, আৰু যদি বিয়া পাতা নাই তেনেহ'লে আনমেৰিড দিব। মোৰ কাৰণে মেৰিট ছিলেক্ট কৰিছোঁ। এইটো অপশ্যনত নো ছিলেক্ট কৰিব।
চাওক ইয়াত লিখা আছে নেচাৰ অফ দ্য জব। ইয়াত চিলেক্ট কৰি দিব। যেনিবা মই দি আছোঁ প্ৰিণ্টাৰ হেল্পাৰ। এইটো অপশ্যনত ক্লিক কৰিব। বেলেগে আদাৰ্ছ বুলিও দিব পাৰিব। চাওক দৰ্শক, ইয়াত এটা ফৰ্ম আপলোড দিব লাগিব। আপলোড মই দি আছোঁ। তাৰপিছত চাওক আপলোড ইয়াতে হৈ গ'ল। তাৰপিছত ইয়াতে এই অ'টিপিত ক্লিক দিব লাগিব। এই অ'টিপিত ক্লিক দিয়াৰ পাছত এটা অ'টিপি আহি যাব।